হায় কিনো চত মহিয়া বতাহ জাকি মাৰিলে ও গছে বনে খলালে পাত। নমস্কাৰ, ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে ধন্যবাদ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি কেতিয়াবা বিভিন্ন জেগালৈ যাওঁতে তাত বিশিষ্ট ব্যক্তিসকলক লগ পাওঁ আৰু তেওঁসকলক আমাৰ ষ্টুডিঅ'লৈ মাতি অনাটো বৰ সম্ভৱ নহয়। সেইকাৰণে আমি তেওঁলোকৰ লগত তাতেই কথা পাতিবলৈ আৰম্ভ কৰোঁ। গতিকে এইবাৰ মই অলপতে কলিয়াবৰলৈ যাওঁতে লগ পাইছিলোঁ অনিল শইকীয়া ছাৰক। অনিল শইকীয়া মৰাণ কলেজৰ প্ৰাক্তন অধ্যক্ষ, তেওঁ সুসাহিত্যিক, কথাশিল্পী, তেওঁ বিভিন্ন সংস্কৃতিৰ ওপৰত গৱেষণা কৰে, লোক সংস্কৃতিৰ সাধক তেখেতে, আৰু তেখেতে নিজাববীয়াকৈ বহুত সংস্কৃতিৰ সামগ্ৰী সংৰক্ষণৰ ব্যৱস্থা কৰিছে। আহক আজি আমি তেওঁৰ লগত অলপমান কথা পাতোঁ। নমস্কাৰ। নমস্কাৰ। অনিল শইকীয়া ছাৰক আমি আকৌ লগ ধৰিছোঁ পথাৰত। আচলতে পথাৰৰে মানুহ তেখেত। পথাৰত বিহু মাৰা, বিহুৰ কথা তেওঁ পাতে, বিহুৰ ওপৰত গৱেষণা কৰে। আমি আহিছিলোঁ আচলতে কলিয়াবৰলৈ। দূৰত মাইকৰ শব্দ, বহুত অসমৰ লেখিকা একেলগ হৈ পেলাই লেখাৰ বিষয়ে আলোচনা কৰি আছে। আমি তাৰ মাজতে ওলাই আহি ইয়াতে নদীৰ পাৰত পথাৰত নদী আছে নে নাজানো, আছে, কিন্তু ধুনীয়া ধুনীয়া ফুল আছে। গতিকে ইয়াৰ মাজতে আমি কথা পাতিম। বিহুৰ কথা পাতিম আজি। আপুনি কওক, উজনিৰ বিহুৰ কথা কওক। বিহুটো এনেকুৱা এটা দিনত আহিছিলে যেতিয়া মানুহৰ নিশ্চিন্ত আজৰি সময় পাইছিলে। নিশ্চিন্ত আজৰি সময় কেতিয়া পাইছিলে? যে খেতি পথাৰ কৰি হৈ গ'ল, ভঁৰালত ধানখিনি আছে, শস্য আছে, এতিয়া গোটেই বছৰটোলৈ চব আছে, ধান আছে, সৰিয়হ আছে, মাহ আছে। তেতিয়া মানুহৰ যিটো ফাগুন চ'ত মহীয়াৰ সময়, সেইটো আজৰি সময়, নিশ্চিন্ত আজৰি সময়। তাৰ আগতো মানুহৰ আজৰি সময় আছিলে, কিন্তু সেইটো সময় নিশ্চিন্ত নাছিলে। ধৰক যে চিকাৰ কৰি খাইছিলে মানুহে, মৎস্যজীৱী যেতিয়া আছিলে, চিকাৰজীৱী যেতিয়া আছিলে, সেই সময়ত নিশ্চিন্ত। মানুহ তিনিটা কাম কৰাৰ পিছত, কি তিনিটা কাম? এটা হ'লগে থাকিবলৈ ঘৰ যেতিয়া হৈ গ'ল, পিন্ধিবলৈ কাপোৰ কানি যেতিয়া হৈ গ'ল, যি ধৰণে হওক, আৰু ভঁৰালত যেতিয়া ধান বছৰটোৰ কাৰণে হৈ গ'ল, এইটো আজৰি সময়। আৰু আজৰি সময় তেতিয়া এই ফাগুন মাহৰ বতাহজাক যদি বলে, কিনো চত মহীয়া বতাহ জাকি মাৰিলে ও গছে বনে খলালে পাত। তেনেকুৱা ধৰণৰ নাম গাইছিলে, যে মুকলি হৈছিলে, কণ্ঠটো খোলা। আৰু সেই খোলা কণ্ঠত নৈৰ পাৰে পাৰে হওক, এনেকুৱা এই বাটটো দেখুওৱাচোন, এইফালে যোৱা, এই বাটটো দেখুৱাই দিয়ে, এনেকুৱা বাটে বাটে, লুংলুঙীয়া বাটে বাটে মানুহ গৈ আছিলে। হাবিৰ গছ পাতে বাটটি ঢাকিলে, বেলিয়ে মেলিলে ঠেং। বেলিয়ে মেলিলে ঠেং মানে কি? গছৰ ৰশ্মিটো, গছৰ পাতৰ মাজেদি বেলিৰ ৰশ্মিটো আহিছে। বেলিয়ে মেলিলে ঠেং, তোমালোকৰ ঘৰলৈ যাব মই নোৱাৰো, বাটত দিলে কোনোবাই জেং। এনেকুৱা বিহুনাম ৰচনা কৰিছিলে। আৰু সেই বিহুনামবিলাক চিঞৰি চিঞৰি গাইছিলে অৰণ্যৰ কাষৰ এনেকুৱা লুংলুঙীয়া বাটত। অৰণ্যৰ মাজত নহয় কিন্তু দেই, বাঘ আছে, ভালুক আছে, খাব। আৰু কোনে গাইছিলে? ডেকা ল'ৰাবিলাকে গাইছিলে। কেতিয়া গাইছিলে? এই ফাগুন চ'ত মাহত। আৰু লগত কোনে গাইছিলে? কাৰ কাৰণে গাইছিলে? গাভৰুসকলৰ কাৰণে। কেলে গাইছিলে? যে তোক মই ভাল পাওঁ। চব বিহুনাম তেনেকুৱা চব তেনেকুৱা। প্ৰথমতে 4টা শাৰীত এটা বিহুনাম ৰচনা হয়। প্ৰথম 2টা শাৰীত এটা প্ৰকৃতিৰ উপমা বা সমসাময়িক কালৰ এটা ঘটনা, বা দেৱ দেৱীলৈ প্ৰাৰ্থনা, বা কিবা এটা বুজিব নোৱাৰা ৰূপক, মাখিৰ মূৰ কাটি ঢোলটি সাজিলে, এনেকুৱা ধৰণৰ ধেৰ উপমা ল'ব পাৰে। যে পথাৰত হাল বাই আছে, তাতে দেখিছে বোকাৰে গৰৈ মাছ বোকাতে ঘূৰিলে, ওপৰত উৰিলে বক, মনৰ কথাষাৰ মনতে থাকিলে, কবলৈ নাপালো লগ।
মুঠতে কথাটো সেইটোৱে যে কিবা এটা এতিয়া বিচাৰি বিচাৰি এচাৰি আনিলো গাঁঠি ঘনে ঘনে চাই বিহুৰে তলিতে তোমাকে বাচিলো কঁকাল খামুচিয়া পায় এনেকুৱা অজস্ৰ আৰু পুৰুষে যিমান নাম ৰচনা কৰিছিলে নাৰীও সিমান নাম ৰচনা কৰিছিলে এই যে আলিটো দিছে ধৰক মাটি ৰুবৰ কাৰণে আলি দিছে এই ছোৱালীজনীয়ে দেখিছে যে কালি ৰুই গলো কাচি ৰোৱা দৰা কালি ৰুইছিলে নতুনকে ৰুইছিলে পথাৰত কোনে ফেনেকিলে আলি আলিটো কোনে ফেনেকিলে ভালকে চাই দেখিছে শহুৰৰ পুতেকৰ খোজত চিনি পালো কেনেকৈ পাৰো মই গালি ছোৱালী লিখা ছোৱালী ৰচনা কৰা লিখা নহয় দেই এটা যে ভূপেন হাজৰিকাই গায় কচু টেঙা খুতৰা বিলাহী ঢেকীয়া জুতি লগায়ে খাবা গধূলি ৰেপৰা দুৱাৰ খুলি থম বিৰালি যোৱা দি যাবা কাক কৈছে ল'ৰাটোক কৈছে কোনে কৈছে ছোৱালীজনীয়ে কৈছে যে গধূলিৰ পৰা দুৱাৰ খুলি থম এনেকুৱা অজস্ৰ আছে এনেকুৱা প্ৰেমৰ কাহিনী হৈ গৈছে মাজে মাজে ৰাতি ৰাতি কৰি কাটি সৰু সূতা ধনলৈ বিহুৱান বওঁ গাতে গা লগাই নযাবি মইনা সম্বন্ধত বৈ এৰাও তোৰ ককায়েৰক ভাল পাওঁ মই এই ছোৱালীয়ে ৰচনা কৰিছে গতিকে আমলৈ চাব দে আমলৈ বুলি মাৰো ফৰমুঠি কি বুলি তেতেলী সৰ ভনী জোঁৱাই বুলি দিও ধাৰি পাতি কি বুলি চুপতি কৰো আৰে তোৰ ভন্টিকে দিম তোলে মন কৰিছেনে এনেকুৱা অজস্ৰ মই এই কথাখিনি কেলৈ কৈছো যে ফাগুন চ'ত মহীয়া বিহুনাম যে ৰচনা কৰিছিলে বুলি কৈছিলে অকল পুৰুষ সোপাই নহয় নাৰীয়ে কৰিছিলে যিমান ৰচনা কৰিছে পুৰুষে প্ৰশ্ন সোধে নাৰীয়ে বিহু নামেৰে উত্তৰ দিয়ে আৰু নাৰীয়ে প্ৰশ্ন সোধে বিহু নামেৰে পুৰুষে উত্তৰ দিয়ে আৰু সেই বিহু সেই সময়ত আজিকালি মুকলি বিহু বুলি কৈছে আজিকালি মই 1925 চনৰ এটা ৰেফাৰেন্স দিব খুজিছো প্ৰসংগ আনিব খুজিছো ৰজনীকান্ত বৰদলৈৰ এখন উপন্যাস 1925 চনত ৰচনা কৰা নামটো ৰঙিলীয়ে খতৰামক কৈছে উপন্যাসৰ নায়কক যে ৰাতিলৈ আহিবি লগ বিহু কৰিম তাৰমানে ডেকা গাভৰু বিহুটোক 1925 চনক লগ বিহু বুলি কৈছিল লগে ভাগে কৰা বিহু বুলি কৈছিল আৰু ছোৱালীয়ে মাতিছিলে কিমান সাহসী আছিলে ৰঙিলীয়ে কৈছে আহিবি ৰাতিলে উপন্যাসখনত দেখোন এনেকৈ ক'ব পাৰিলেহেঁতেন যে খতৰামে ৰঙিলী ক'লে ৰাতিলৈ আহিবি লগ বিহু কৰিম নাই কোৱা কাৰণ সমাজখন দেখিছে এতিয়া 1925 চনত হয়তো তেনেকুৱা বিহু আছিলে 1925 নহয় 40 চনলৈকে এনেকুৱা ৰাতি বিহু আছে বুলি কৈছে এতিয়াও ৰাতি বিহু আছে ৰ'ব মই কি কৈ আছিলো যে সেই বিহু যি বিহু এই যে অৰণ্যৰ কাষত হৈছিলে গাঁৱৰ পৰা অলপ দূৰত গৈ এনেকুৱা গছৰ তলত এনেকুৱা আহঁত গছৰ তলত ঢিপ এটাৰ ওপৰত বিহু কৰিছিলে ডেকা গাভৰুৱে কৰিছিলে আৰু কাশ্মীৰ ওলোৱাৰ পিছত হয়তো গোটেই ৰাতিটো কৰিছে তাৰ আগতো হয়তো গোটেই ৰাতি কৰিব পাৰে ডাঙৰ কাঠৰ মেজি সাজি জুই জ্বলাই ল'ব লাগিব কেৰাচিন নাই দেই ইলেক্ট্ৰিচিটি নাই দেই বাঘে খাব গতিকে মনত ৰাখিবলগীয়া কথাটো তেতিয়া এটা সময় আহিলে যে ফাগুন গ'ল চ'ত গ'ল এতিয়া বহাগ পালেহি বহাগ মানে ক'ত হেৰি বম ক'ত কি বম ক'ত বুলি কয় ধান বম ক'ত এনেকুৱা আছে ধান সিঁচে কঠীয়া সিঁচে জেঠত কঠীয়া সিঁচে তেতিয়া সেই যে বিহুৰ সময় আহিলে অহাৰ কাৰণে কিছুমান ডেকা ল'ৰাই ভাবিলে যে আমি গোটেই ফাগুন চ'ত মহীয়া এইবোৰ বিহু কৰি আছিলো আজি এটা কাম কৰো আৰু বিহু নাই আৰু আমি বাটে বাটে যাওঁ ব'ল বাটে বাটে বিহুৱে গাই গৈ থাকো ব'ল এই গাঁৱৰ মাজে মাজে দেখুৱাম আমিনো কি বিহু কৰো ছোৱালীবিলাকে নালাগে তহঁতে ঘৰত পিঠা চিঠা পুৰি থাকিবি এই বাটে বাটে বিহু গাই যাওঁতে কোনোবা ধনী মানুহে হয়তো ক'ব পাৰে যে আমাৰ চোতালতো গাই যাবা তেতিয়া ধনী মানুহৰ এতিয়াও দেখিব বিহু ধনী মানুহৰ ঘৰতে আৰম্ভ কৰে প্ৰথম গাঁওবুঢ়াৰ ঘৰতে আৰম্ভ কৰে নেতৃস্থানীয় ব্যক্তিৰ ঘৰত আৰম্ভ কৰে তাৰপিছতে ইঘৰলৈ মাতিলে তেতিয়া চোতাললৈ বিহু যোৱাৰ কথাটো আহিলে পুৰুষসকলে গৈছিলে
লীলা গগৈয়ে আকৌ বেলেগ ধৰণে কৈছে যে ৰজাৰ ঘৰলৈ মাতিলে, ৰজাৰ ঘৰলৈ বিহুটো মাতিলে। কোনে মাতিছিলে? লীলা গগৈয়ে কোনো ৰজাৰ নাম কোৱা নাই, ৰুদ্ৰ স্বৰ্গদেউ সকলে বুলি কৈছে। কিন্তু আমি বুৰঞ্জীত পাইছো ৰুদ্ৰসিংহই 1696 পৰা 1714 এই সময়ছোৱাত ৰুদ্ৰসিংহই এই বিহুক মান্যতা প্ৰদান কৰি, পথাৰত গাই থকা বিহুক মান্যতা প্ৰদান কৰি ৰংঘৰৰ বাকৰিলৈ মাতিলে। কৰিলে। তেতিয়া কিছু কম্পিটিশ্যন হ'ব, তাত প্ৰতিযোগিতা হ'ব। সেই প্ৰতিযোগিতাৰ কাৰণে মানুহে ধুনীয়াকে চৰ্চা কৰি গ'ল আৰু প্ৰতিযোগিতা হ'ল। হোৱাৰ পিছত ক'লে যে মোৰ ঘৰলৈ যাবা, ৰজাৰ ঘৰলৈ বিহু মাৰিবলৈ গ'ল। তাৰপিছত ৰজাৰ ঘৰত বিহু মাৰোঁতে কুৰংগনয়নীয়ে নাহৰক কাটিছেও আকৌ, সেইটো মনত আছে। নাহৰক ৰ'ব, সেইটো পাছলৈ যাম, ৰ'ব ক'ম। এই যে মাতিলে ৰজাৰ ঘৰলৈ যেতিয়া মাতিলে, লীলা গগৈয়ে ক'লে যে ৰজাৰ ঘৰলৈ যেতিয়া গ'ল, যে বুঢ়া গোহাঁইৰ ঘৰলৈ মাতিলে, বৰগোহাঁয়ে মাতিলে, বৰফুকনে মাতিলে, শইকীয়াৰ ঘৰলৈ মাতিলে, বৰাৰ ঘৰলৈ মাতিলে, হাজৰিকাৰ ঘৰলৈ মাতিলে, চবৰে ঘৰলৈ মাতিলে। তেতিয়া চোতাললৈ বিহুটো গুচি আহিল বুলি কৈছে। চোতাললৈ যেতিয়া বিহুটো গুচি আহিলে, তেতিয়া এচাম চিন্তা কৰা মানুহ আছিলে, অসাধাৰণ মেধা শক্তিৰ মানুহ আছিলে, প্ৰখৰ স্মৃতি শক্তিৰ মানুহ আছিলে, আৰু এটা সৃষ্টিশীল মনৰ মানুহ আছিলে, এচাম মানুহ আছিলে। এচাম সৃষ্টিশীল মনৰ মানুহ থকাৰ কাৰণে ইমানবোৰ সৃষ্টি হৈছিলে। অকল বিহু নামেই নহয়, বিয়া গীত, আইনাম, বিয়ানাম, বনঘোষা, জিকি, ৰঞ্জিত, মোজাপালি, কত কিমান ৰচনা হৈছিলে। বেলাতৰ পৰা আৰম্ভ কৰি মণিকোৰৰ গীত, ফুলকোৰৰ গীত, জনাগাভৰুৰ গীত, দুবেলা শান্তিৰ গীত, এইটো সৃষ্টি হোৱাটো ডাঙৰ কথা নহয়। 300 শাৰীৰ গীত এটা ভৰাই থৈ দিছিলে ইয়াত মগজুত ৰৈ আছিলে তাৰমানে, আৰু গাই শুনাইছিলে মানুহক। ভকতৰাম বৈৰাগীয়ে 300 শাৰীৰ যেতিয়া বৰফুকনৰ গীতটো গাইছিলে, সূৰ্য কুমাৰ ভূঞা দৰা হৈ গৈছিলে লখিমপুৰলৈ, বোলে ইয়াত বৈৰাগী এজন আছে, ভকতৰাম বৈৰাগী, বোলে কি কৰে, বোলে এই বৰফুকনৰ গীতটো গায়, বোলে মইতো লিখি ভকতৰাম বৈৰাগীৰ ঘৰত গৈ সেই গীত ৰচনা কৰিছে। কপালৰ ভাইক পাইছো দেউতা গিয়াতে লগ বুলি কৈছে। দেউতাক লগ পাইছো, দেউতা ডাঙৰীয়াই দিয়ক 5 মহা গাওঁ মই ফুকনৰ গীত। 5 মহা বিচাৰিছে, এটকা চাই নাই বিচাৰিছে। বাৰু সেই কথাটো মই কম। এই কৈ আছিল ৰুদ্ৰসিংহৰ দিনত ৰজা ঘৰলৈ বিহু গ'ল, তেতিয়া এচাম প্ৰখৰ স্মৃতি শক্তি আৰু মেধা শক্তিৰ মানুহে যে ৰজাৰ ঘৰলৈ বিহুটো যাব লাগিব, এনেকে গ'লে নহ'ব। গতিকে আমি কিছুমান চিন্তা চৰ্চা কৰি নিব লাগিব, এতিয়া যে গৱেষণা কৰিব লাগিব, ভালকে লৈ যাব লাগিব। তেতিয়া পদঘোষাৰ সৃষ্টি তেতিয়া হৈছে যেন লাগে। ৰজাৰ ঘৰলৈ যে গৈছে, ৰংঘৰ কাৰেংঘৰ ৰজাক প্ৰশংসা, জয়দৌল শিৱদৌল অসমৰ বিজয় কিৰীটি ৰয়া কি ৰয়ে নাও, এনেকে গাইছে। ভয় কৰিছে দেউতা ঈশ্বৰ নামত নধৰিবা, দায়ে দেউতা ঈশ্বৰ পদত নধৰিবা, দায়ে দেউতা ঈশ্বৰ আমাৰ চেঙেলীয়া মন। এনেকুৱা নাম ৰচনা কৰিছে। সি ৰজাৰ ঘৰলৈ বিহু বিভিন্ন পদ ঘোষা ৰচনা কৰিছে, যে প্ৰথমে গৈ গাই দিবি কেনেকে বিহু, প্ৰথমে গৈ গাই দিবি কেনেকে, নহয়, প্ৰথমে পদ ঘোষা ৰচনা কৰিলে, বৃত্তাকাৰে ঘূৰি ঘূৰি গাইছিলে। 15 শতিকাত শ্ৰীমন্ত শংকৰদেৱ জন্মগ্ৰহণ কৰিছিলে অসমত। জন্মগ্ৰহণ কৰোঁতে আমাৰ গীত মাতলে শংকৰদেৱে এটা পৰিৱৰ্তন আনিলে, বৈষ্ণৱিক পদঘোষা আহিলে। এই বিহুটোৰ কিছুমান বৈষ্ণৱী পদঘোষা গুচি গ'ল, আৰু যে মই যে কাহিনী গীতৰ কথা কৈছো, মণিকোৰৰ গীত, ফুলকোৰৰ গীত, জনাগাভৰুৰ গীত, বিহুত কেনেকে পদঘোষাখিনি আপুনি অলপমান কেনেকে ধৰি লওক এনেই গাই আছিলে, এ ঐ ফুল ৰমক
বিজুলীৰ চমক কাঞ্চন ভানুমতী গা কৰে ৰমক জমক এনেকুৱা গাইছে